জাবৰকেইটা পেলাই আছে, ধুনীয়া কুকুৰ চুকুৰ চব মৰা আছে ইয়াতে। বৰ্তমান আপোনালোকে যি গন্ধ মানে থাকবা পাৰা নাই ইয়াতে একবাৰ একদম পৰা নাই, এনেকৈ পৰি আছে ইমান। ৰঙিয়া পৌৰ একো লোৱা নাই, নালাগিলে দেখিছেনে কি অৱস্থা হৈছে, জাম হৈ আছে চব একদম। কি জনাম এতিয়া, জাবৰাগিলা চাফা হ'ব লাগে, জাগাটো এইটোৱে লাগে মোক। বন্ধ হ'ব লাগে, যি গন্ধ, কুকুৰ মৰি আছে দেখছি না, খাই আছে কুকুৰকেইটা। দোকান সৰু বাচ্চা এজন আছে, থাকিলে একদম গোন্ধ থাকিব নোৱাৰা হৈ যাওঁ। কিন্তু কি ইয়াতে কুকুৰটো আজি 4-5 দিন ধৰি মৰি আছে, কোনো অহা নাই পেলাব। একদম বহুত লেতেৰা হৈ থাকে, সদায় ইয়াতেই জাবৰ পেলাই থাকে চবেই। এইটো হেৰি অফিচৰ পৰা আহি মানুহবিলাক অলপ চাফা কৰি দিলে ভাল হয় আমাৰ। তাৰ মাজত এনেও চাফাকৈ থাকিব লাগে, তাতে আৰু ইমান লেতেৰা মানে সদায় এনেকেই পেলাই থাকে, বহুত লেতেৰা।